নমস্কাৰ দৰ্শকসকল, ৰং বিৰং ইউটিউব চেনেললৈ মই প্ৰণালীয়ে আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ লৈছোঁ কণীৰে খোলা চাপৰি পিঠা। তাৰ বাবে মই লৈছোঁ চাহ খোৱা কাপেৰে 2 কাপ পৰিমাণৰ চাউলৰ গুড়ি আৰু 1 কাপ ময়দা লৈছোঁ। এতিয়া তাত অকণমান নিমখ দিম আৰু গোটেই মিশ্ৰণখিনি অকণমান ভালকৈ মিক্স কৰি লৈছোঁ। এতিয়া পানী যোগ কৰি আমি ঘোল বনাই ল'ম। ঘোলটো বেছি ডাঠ হ'ব নালাগে, এয়া চাওক এনেকুৱা পাতল হ'লেই হ'ব। এতিয়া আমি ইয়াত 2টা কণী ভাঙি ল'ম। এতিয়া কণী 2টা ভালকৈ মিক্স কৰি ল'ম। পিঠাৰ ভিতৰত পুৰ দিবলৈ মই বন্ধাকবি লৈছোঁ। বন্ধাকবিখিনি মই ৰুকনিত ৰুকি লৈছোঁ। ঠিক একেদৰে আলু এটাও ৰুকি লৈছোঁ। লগতে লৈছোঁ কেইখিলামান নৰসিংহ পাত। এতিয়া মই ঘোলখিনিত দিম সৰু সৰুকৈ কাটি থোৱা পিঁয়াজ এটা, ধনিয়া পাত এমুঠি, নিমখ আৰু হালধি। নিমখখিনি আমি জোখমতে দিব লাগিব, যিহেতু আমি আগতেও নিমখ দিছিলোঁ। ইয়াত মই হালধি আধা চামুচ লৈছোঁ। এতিয়া গোটেইখিনি সামগ্ৰী আমি ভালদৰে মিহলাই ল'লোঁ। আৰু এয়া আমাৰ ঘোলটো ৰেডি হৈ গ'ল। ইয়াৰ মাজতে মই পাচলিখিনি ভাজি লৈছোঁ। এতিয়া মই গেছটো জ্বলাই টাৱাখন জুইত বহাই দিলোঁ। টাৱাখন গৰম হোৱাত আমি তেল দি দিলোঁ। বেছি তেল দিব নালাগে। তেল গৰম হোৱাত ঘোলখিনি মই টাৱাত দি দিলোঁ। এতিয়া টাৱাখন সামান্য ঘূৰাই দিলেই পিঠাখন টাৱাখনৰ শ্বেপত আহিব আৰু দেখিবলৈ ধুনীয়া হ'ব। এফালে ভাজ খোৱাত মই পিঠাখন লুটিয়াই দিছোঁ। এতিয়া পুৰখিনি ভিতৰত দি দিব লাগিব। এতিয়া পিঠাখন ৰোল কৰি ল'লেই আমাৰ পিঠা ৰেডি হৈ গ'ল। এতিয়া মই এইখন পিঠা অলপ কালাৰফুল কৰিবলৈ বিটৰ ৰস অকণ দি লৈছোঁ। আপোনালোকে ফুড কালাৰ ইউজ কৰিব পাৰে, যাতে ল'ৰা ছোৱালীয়ে খাই ভাল পায়। এনেকুৱা পিঠা আপোনালোকে ল'ৰা ছোৱালীক টিফিনতো দি পঠিয়াব পাৰে। আৰু এয়া চাওক আমাৰ পিঠা ৰেডি হৈ গ'ল। এতিয়া চচ বা চাটনিৰ সৈতে পৰিৱেশন কৰক। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে, আৰু যদিহে ভাল পালে তেন্তে মোৰ চেনেলটো লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।